हेलो तो की खबर आपनालोकर स्वागतम जानाइছো आपनालोকক मोर आन एटी ভিডিঅ'লৈ ভাবিছো আজি ইস্কন মন্দিৰ গুৱাহাটী ইস্কন মন্দিৰৰ পৰা অলপ ফুৰি আহোগৈ থাম্বনেল চাইটো আপোনালোকে গম পাইছে তেন্তে বলক দস্ত ভিডিঅ'টো তলৰ পৰা ওপৰলৈ আৰম্ভ কৰোঁ गाड़ी मजे मजे मानुर मजे मजे काटी कुटी आहि पालो आमी इस्कन मंदिर सब दोस्तों एखन इस्कन मंदिर गेट हेलो तो मैं आपनालोকক गोटे मंदिर चौहदखन खूब सुंदरকৈ দেখুৱাব চেষ্টা কৰিম খালি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাই থাকিব हेलो तो এখন আছে ডেইলি প্ৰগ্ৰাম লিষ্ট গোটেই দিনটোত কি হয় নহয় সব ইয়াতে লিখা আছে বলক তেন্তে আমি লাহে লাহে ভিতৰলৈ সোমাই যাওঁ हेलो तो चौहद तो बहुत क्लीन है हेलो तो फुलबिलक चौक ना कि सुंदरকৈ ৰাখিছে हेलो तो एफाले आपुनी हाथ भरि धुब पारिब मुख धुब पारिब पूरा फ्रेश হ'ব पारिब सेंडल खुली लो और मेन मंदिरলৈ আগবাঢ়ি যাও চাওক দোস্ত ফুলবিলাক কিমান ধুনিয়া লাগিছে কিমান সুন্দৰকৈ ৰাখিছে हेलो तो ये मेन मंदिर कृष्ण कृष्ण फुल चुल हलो दाय दुख नथब आरो এই আঙ্কলজনৰ পৰা আমি অকণমান ইস্কনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আঙ্কল ইস্কনৰ বিষয়ে অকণমান জানিব নেকি এনেকুৱা এটা সংঘ মানে শিল প্ৰভুপাদে প্ৰতিষ্ঠা কৰিছিলে য'ত মানে যিকোনো পৃথিৱীৰ সমগ্ৰ মানুহ মানে যি ধৰ্মৰে হওক যি ভাষাৰে মানুহ নহওক কিয় সকলো আহিব পাৰে আৰু সকলো আহি প্ৰভুপাদৰ এই মানে সংঘ এই গৃহটোত মানে জিৰাব পাৰে সকলোৱে আৰু যিটো মানে কি আমাৰ আধ্যাত্মিক দিশটো প্ৰভুপাদে দেখুৱাই থৈ গৈছে ইয়াতে আৰু ভক্তসকলে সেই দিশটো এতিয়াও ফ'ল' কৰি আছে সকলোৱে আৰু যোনে আহিলেও সেই মানে প্ৰকৃত শুদ্ধ যিটো মাৰ্গ আধ্যাত্মিক মাৰ্গ সেইটো মানে বিচাৰিব পাৰে গুৰু পৰম্পৰা মাধ্যমৰ যিটো মানে পোৱা যায় ভগৱত গীতা বা ভাগৱতমৰ যিটো বাণী আজিৰ পৰা মোটামুটি 550 বছৰ আগতে ভগৱান শ্ৰীকৃষ্ণই
চৈতন্য মহাপ্ৰভুৰূপে পৃথিৱীত অৱতীৰ্ণ হৈছিলে, হৈ পেলাই তেওঁ হৰি নামৰ যি জোৱাৰে তেওঁ মানে প্ৰচাৰ কৰিছিলে। আৰু তেওঁ কৈছিলে যে পৃথিৱীৰ যত যিমান গাঁও আছে, নগৰ আছে, সকলোতে এদিন ভগৱানৰ এই দিব্য নাম বিয়পি পৰিব, যিটো হৰে কৃষ্ণ মহামন্ত্ৰ, যিটো সমগ্ৰ গাঁও নগৰ সকলোতে বিয়পি পৰিব। আৰু সেইটো ছিল প্ৰভুপাদে তেওঁ বহুত কষ্ট কৰিছিলে, আৰু তেওঁ এইটো মানে মহাপ্ৰভুৰ যিটো বাণী সেইটো মানে দিঠকত পৰিণত কৰাত তেওঁ চেষ্টা কৰিছিলে। আৰু এতিয়াতো চবতে মানে ইস্কনৰ চেণ্টাৰ এতিয়া পৃথিৱীৰ প্ৰায় চব দেশতে আছে, আৰু সকলোৱে যাব পাৰে। আৰু আমাৰ ইয়াতে আহি পেলাই মানে প্ৰত্যেক চানডে গীতাৰ মানে প্ৰবচন হয়, সকলোৱে প্ৰবচনত অংশগ্ৰহণ কৰিব পাৰে, আৰু কীৰ্তন হয় সুন্দৰ। আৰু যিকোনো মানে জানিবলগীয়া কিছুমান আধ্যাত্মিক হওক বা মেটেৰিয়েল হওক, যিকোনো মানে দিশৰ বিষয়ে জানিব, তেনেকুৱা আমাৰ ছিনিয়ৰ ডিভটিসকল আছে, তেওঁলোকৰ লগত ডিছকাশ্যন কৰিব পাৰে। পাৰ্চনেলি ক্লাছো হয় তেনেকুৱা। অংকল, ইস্কনৰ বিষয়ে জানিব লগা তেনেকুৱা স্পেচিয়েল কিতাপ চিতাপ আছে নেকি? ইস্কনত বহুত কিতাপ আছে আমাৰ, তেনেকুৱা সৰু ডাঙৰ বহুত কিতাপ আছে। চব লেংগুৱেজতে আছে, বিশেষ কৰি 4টা লেংগুৱেজত পোৱা যায়, অসমীয়া, বেংগলী, ইংলিছ আৰু হিন্দী এইকেইটা বিষয়ত আছে। আৰু তেনেকুৱা কিতাপ আছে, বহুত কিতাপ আছে, যেনেকৈ আমাৰ শ্ৰীমদ ভগৱত গীতা যথাযথ। গীতা বহুত ভাষাত আছে বা বহুতে ট্ৰান্সলেট কৰিছে, কিন্তু শিল প্ৰভুপাদে যিখন ভগৱত গীতা ট্ৰান্সলেট কৰিছিলে সংস্কৃতৰ পৰা ইংলিছত, সেইখন গীতা আপোনালোকে চাব পাৰে। বহুত ইজি হয় গীতাখন, বহুত সহজ হয়। সেই গীতাখন পঢ়ি পেলাই বহুতে ছাকচেছ হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশতে শিল প্ৰভুপাদৰ যিখন গীতা, সেইখন এতিয়া মানে সকলোৱে আঁকোৱালি লৈছে। সেইখন গীতা আমাৰ অসমীয়াতো আছে, ডক্টৰ মুকুন্দ মাধৱ কৰ্ণদেৱে এই গীতাখন অনুবাদ কৰিছে অসমীয়ালৈ। সেইখন পঢ়িব পাৰে আপোনালোকে। ইস্কনৰ বিষয়ে বা যিটো আমাৰ সনাতন সংস্কৃতি সেইটোৰ বিষয়ে জানিব পাৰিব। ভাগৱতম বা শ্ৰীমদ ভগৱত গীতা যথাযথৰ পৰা আৰু অন্যান্য বহুত সৰু কিতাপ আছে তেনেকুৱা। সেই কিতাপবিলাক আপোনালোকে ইস্কনলৈ আহিলে আপোনালোকে দেখা পাব। আমাৰ মন্দিৰৰ ভিতৰতে কাউণ্টাৰটো আছে, তাত আপোনালোকে পাব সকলো কিতাপ। আৰু আমাৰ আৰতিবিলাক হয়, আৰতিবিলাক এটেণ্ড কৰিব পাৰে। বিশেষকৈ ছানডে স্পেচিয়েল হয়, আৰু বাকী অন্য দিনতো আহিব পাৰে, কিন্তু ছানডে অকণমান বেছি স্পেচিয়েল হয়, ইয়াত আহিব পাৰে। অংকল, এড্ৰেছটো অকণমান জনাই দিব। উলুবাৰী শৰণীয়া, উলুবাৰী ব্ৰিজৰ পৰা আপোনাৰ লেফ্ট চাইডে অকণমান দূৰ সোমাই আহি পেলাই গান্ধী মণ্ডপলৈ অহা এই ৰাস্তাটোৰ ফালে শৰণীয়া ৰাস্তাটো অকণমান আহি পেলাই লেফ্ট চাইডে অকণমান দূৰ, বেছি দূৰ নহয়, অকণমান দূৰ পাহাৰৰ ওপৰত উঠি পেলাই ইস্কন মন্দিৰটো পোৱা যায়। বহুত বেছি দূৰ নহয়, আহিব পাৰে আপোনালোকে। থেংক ইউ অংকল। মই আপোনালোকক অকণমান ভিতৰৰ ভাগটো দেখুৱাবলৈ চেষ্টা কৰিম। চাওক দোস্ত, কি সুন্দৰ, কি পৰিষ্কাৰ। দোস্ত, এইটো ইস্কন মন্দিৰৰ মেইন আসন। এতিয়া বন্ধ আছে দোস্ত, যেতিয়া প্ৰেয়াৰ টাইম হ'ব তেতিয়া খুলিব। দোস্ত, ছানডে বহুত বেছি স্পেচিয়েল হয়, আপোনালোকে আহিলে ছানডে আহিব। প্লাছ তাতে মন্দিৰৰ কেণ্টিন হয়।
হেল্ল' দোস্ত এইটো মাতৃ মন্দিৰ হেল্ল' দোস্ত গুৱাহাটী ইস্কন মন্দিৰ দেখিলে আচলতে দোস্ত ইস্কনটো হৈছে শ্বৰ্ট ফৰ্ম ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ দোস্ত ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব তেন্তে জয় অসম লাভ ইউ অল